নমস্কাৰ বহুদিনৰ বিৰতিৰ পিছত আজি আপোনালোকৰ ওচৰলৈ আহিছোঁ আৰু আজিৰ ভিডিঅ'টোত মই আপোনালোকলৈ লৈ আহিছোঁ মই হাতে কৰা এযোৰ কাপোৰত কৰা এটা ফুল আৰু সেই ফুলটো কেনেকৈ কৰিছিলোঁ আপোনালোকৰ ওচৰত আজি মই শ্বেয়াৰ কৰিবলৈ লৈছোঁ আৰু যিসকলে জানে সেইসকলে বাৰু বেলেগ কথা তেওঁলোকৰ আৰু যিসকলে নাজানে সেইসকলে আজি মোৰ ভিডিঅ'টোৰ জৰিয়তে সেই চিলাইটো শিকি ল'ব পাৰিব বুলি মই আশা কৰিলোঁ। তেন্তে পলম নকৰি বলক চাওঁ চিলাইটো কেনেকৈ কৰিছিলোঁ। আজি আপোনালোকৰ লগত শ্বেয়াৰ কৰিবলৈ লোৱা ফুলপাহ হৈছে এই পাহ। এই ফুলপাহ কেনেকৈ কৰিছিলোঁ সেইটো আপোনালোকক দেখাবলৈ আহিছোঁ। এই ফুলপাহ কৰি মই এযোৰ চাদৰ মেখেলা কৰি থোৱা আছে এনেকৈ ডিজাইন কৰি কেইটামান ফুল কৰিছোঁ এনেকৈ। তেন্তে পলম নকৰি আহক চাওঁ কেনেকৈ এই ফুলটো কৰিছিলোঁ। ফুলপাহ কৰিবৰ বাবে মই এনেকৈ এটা ঘূৰণীয়াকৈ আঁকি লৈছিলোঁ আৰু এনেকৈ মাজত মই 10ডাল পাৰি লৈছোঁ। কাপোৰযোৰত অৱশ্যে মই 11ডাল দি কৰিছোঁ, ঘন হৈছিল আৰু ইয়াত মই 7ডাল দি আপোনালোকক চিলাইটো কেনেকৈ কৰিছিলোঁ সেইটো দেখাই দিম। আঁচখিনি সদায় অমিলকৈ দিব লাগে, তেতিয়া চিলাইটো কৰিবলৈ ভাল হয়। এতিয়া আৰম্ভ কৰিছোঁ, আপোনালোকে চাই যাব। সূতাখিনি দুডলীয়াকৈ লৈছোঁ আৰু বহুতে মোক সুধি থাকে কি সূতা ব্যৱহাৰ কৰিছোঁ। ইয়াত মই এংকৰ সূতা ব্যৱহাৰ কৰিছোঁ। এনেকৈ সমানকৈ মই গোটেইকেইডাল আঁচ টানি ল'লোঁ। ফাৰ্ষ্ট ষ্টেপটো কমপ্লিট হোৱা নাই আৰু এটা বাকী আছে। এনেকৈ মই আঁচখিনি টানি হৈ গ'ল। ফাৰ্ষ্ট ষ্টেপ কমপ্লিট হ'ল আৰু নেক্সট ষ্টেপৰ কাৰণে মই এনেকৈ ভৰাই লৈছোঁ। ভৰাই লোৱাৰ পাছত এনেকৈ ভৰাইছোঁ, তাৰপৰা এনেকৈ এক ৰাউণ্ড কৰিছোঁ। পুনৰ এই সূতাডালৰ তলত ভৰাইছোঁ, আকৌ এই দুডালৰ তলেদি এনেকৈ আনিছোঁ, আকৌ এইডালৰ তলেদি ভৰাই এই দ্বিতীয়ডালৰ তলেদি লৈ আহিছোঁ। এই সূতাডালৰ ওপৰেদি ভৰাইছোঁ, তলেদি ভৰাইছোঁ আৰু এইডালৰ তলেদিৰে লৈ আহিছোঁ। চালেই বুজি পাব, মোক কওঁতে অকণ খেলি মেলি হ'ব পাৰে। বেজীটো মানে সূতাখিনি তলেদিয়ে আনিব লাগিব। এটা ৰাউণ্ড কমপ্লিট হৈছে। আগৰখিনি বুজি নাপালেও পাছৰখিনি এইখিনিৰ পৰা বুজি পাব আৰু এইখিনি বুজি পালে এইখিনিও কৰিব পাৰিব। আকৌ এবাৰ মই ভালকৈ কৈ দিছোঁ। এনেকৈ এইডাল আৰু এইডাল দুইডালৰ তলেদি বেজীটো মই ভৰাই আনিছোঁ। আকৌ পুনৰ এই সূতাডালৰ তলেদি ভৰাই এই সূতাডালৰ তলেদি মই বেজীটো লৈ আহিছোঁ। এনেকৈ বাকীখিনিও কৰি আহিছোঁ।
এই চিলাইটোৰ নাম বাৰু আপোনালোকে জানেনে? মই বাৰু মকৰা চিলাই বুলিয়ে শুনিছিলোঁ। মকৰা চিলাই হয় চাগে, আৰু বেলেগ নাম আছে যদি মই নাজানো। যদি কোনোবাই জানে তেন্তে কমেণ্টত জনাব। বেজীটো চিধাকৈ ভৰাবলৈ অসুবিধা পালে আপোনালোকে বেজীটো উভোটা কৰি ভৰাব পাৰে। মই চিধাকৈ কমফৰ্ট, সেইকাৰণে মই চিধাকৈ ভৰাইছোঁ। সেয়া মন কৰিছেনে কিমান ধুনীয়াকৈ ওলাই গৈছে? ঘূৰণীয়াকৈ এডাল এডালত ঘূৰণীয়াকৈ ওপৰলৈ আঁচৰ দৰে ওলাই গৈছে, আৰু তলৰখিনি এনেকৈ বৈ যোৱা নিচিনাৰ দৰে লাগিছে। এনেকৈয়ে মই ইমান মানুহলৈকে ফুলখিনি কৰি ল'ম। এই মাজৰখিনি মানে এনেকৈয়ে ইমান মানুহলৈকে কৰি ল'ম। আপোনালোকে চাই থাকিব। এইখিনি হোৱাৰ পাছত মোৰ ছেকেণ্ড ষ্টেপ কমপ্লিট হৈ গৈছে, আৰু এতিয়া আহিছে থাৰ্ড, একেবাৰে লাষ্ট ষ্টেজলৈ। এতিয়া মই চিলাইটো চেঞ্জ কৰিম। এতিয়া কেনেকৈ কৰিছোঁ মন কৰিব। এনেকৈ জেউৰা যেনেকৈ বয় ঠিক তেনেকৈয়ে এডাল তললৈ আনিলোঁ, এইডাল ওপৰলৈ ৰাখিম, আকৌ এডাল তললৈ ভৰাইছোঁ। এনেকৈ মানে এঘৰ এৰি এঘৰ বৈ যাম। এনেকৈ এঘৰ এৰি এঘৰকৈ তল ওপৰকৈ বৈ যাওঁ, হৈ যাব। এনেকৈয়ে মই চাইডৰখিনি কৰি দিলোঁ। এতিয়া মোৰ ফুলপাহ প্ৰায় মোৰ কমপ্লিট হৈছে। খুবেই দেখিবলৈ মৰম লগা এটা চিলাই হয়। যিসকলে নতুনকৈ আজি শিকিছে সেইসকলে চিলাইটো কৰি চাবচোন, খুব ভাল লাগিব ফুলপাহ দেখি। টান খাই গৈছে মোৰ এই ফুলপাহ। বেজীটোৱে মানে মই পটকৈ খুচি পালোঁ সূতা এডাল, সেইকাৰণে টান খাই গ'ল। একো নাই, মিলি যাব। যিসকলে নতুনকৈ শিকিব চিলাইটো তেওঁলোকে কৰি চাবচোন। খুব মৰম লগা এটা চিলাই, ভাল পাব কৰি। অতি সহজ, আৰু যিকোনো কাপোৰতে ধুনীয়াকৈ কৰিলে মানে ভাল লাগে দেখি। মই এইযোৰ চাদৰ মেখেলাযোৰ পিন্ধি যাওঁ, মোক চবেই ভাল দেখে বাৰু। মোক বুলি নহয় আৰু, চাদৰ মেখেলাযোৰ ভাল দেখে মানে। এয়া ফুলপাহ মোৰ সম্পূৰ্ণ হৈছে। দেখিবলৈ কেনেকুৱা লাগিছে জনাবচোন আপোনালোকে। মই বাৰু ধুনীয়া দেখিছোঁ, আৰু নিজে কৈছোঁ যেতিয়া নিজেতো ধুনীয়া দেখিমেই ন। আপোনালোকে ধুনীয়া দেখাটোও মোক লাগে। মোৰ ভিডিঅ'খিনি চোৱা সকলোকে ধন্যবাদ জনাইছোঁ, আৰু
যিসকলে এই চিলাইটো কৰি চাব তেওঁলোকে মোক কমেণ্ট কৰি জনাব আৰু যদি সম্পূৰ্ণ কাপোৰযোৰ চাবলৈ কোনোবা ইচ্ছা কৰে তেন্তে মোক কমেণ্টত জনালে মই এদিন সম্পূৰ্ণ কাপোৰযোৰৰ ভিডিঅ' আপোনালোকৰ মাজলৈ লৈ আহিম। যিসকলে নতুনকৈ মোৰ ভিডিঅ'খিনি চাইছে তেওঁলোকক অনুৰোধ কৰিলোঁ মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু যিসকলে মোক সঁহাৰি জনাই আছে তেওঁলোকলৈ আকৌ পুনৰবাৰ মই ধন্যবাদ জনালোঁ। আজিলৈ ইমানেই, আকৌ আহিম আপোনালোকৰ ওচৰলৈ নতুন এটা